হাই গাইজ, নিবেদিতা বাগলাৰী ব্লগছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আমি যাওঁ অলপ ফুৰিবলৈ। এতিয়া বাজিছে 5টা আৰু চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে। আজি হাজবেণ্ডেও আহি পাই গ'লে ভালদি। হাই কৰা, সেই ভালদি। তাৰপিছতে আমাক বোলে অলপ ফুৰাবলৈ লৈ যাব, ব'লক তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। আৰু এইফালে চনাই হাই ক'ব বোলে। চাই থাকক ভিডিঅ'টো। মাছ চাছ মজা এম বজাৰ इसको क्या करने दिया बेटा? इसको छोड़ो। दिखो इधर दिखो। दो नाला ये ले ले तुम्हारे लिए, ये अच्छा है। इसमें लिखेगा फिर अपने आप मिट जाएगा, ठीक है? इसको रहने दे, ये अच्छा नहीं है। এইখনকে ল'বা নেকি? কোনখন আৰু ডাঙৰ আছিলে বা চাগে? ভাল লাগিছে না? इधर आ तू, सोना इधर आ तू जल्दी। ভাল লাগিছে না? হা মোৰ ক্লিপ আছে। এইফালে চনাই আজি মানে এম বজাৰৰ পৰা এখন চিলেট আনিলোঁ আৰু একদম পূৰা মেজিক চিলেটত লিখি মানে ক'বই পৰা। হাজবেণ্ডৰ ড্ৰেছ এয়া আজি কিনি পেলাই নি একদম পূৰা ফেশ্বন দেখাই আছে। কিবা ক'বা আৰু? আমি সিদিনাখনি এম বজাৰৰ পৰা কি কিনিছিলোঁ ব'লক চাওঁ। নহ'লে মই আগতীয়াকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ কিন্তু ডিলিট হৈ গ'ল, তো সেইকাৰণে আকৌ সেইদিনাখনি ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। আজি আকৌ দেখাই দিওঁ। এনেকুৱা জিন্স দুটা কিনিলে হাজবেণ্ডে, এটাৰ লগত এটা ফ্ৰী, বাই ওৱান গেট ওৱান ফ্ৰী। তো এটা হাজবেণ্ডে লৈ গ'ল, হাজবেণ্ডে ডিউটি গ'ল আৰু তাতে এটা লৈ গ'ল আৰু এটা ঘৰত আছে। আৰু এনেকুৱা টি চাৰ্ট কিনিছিলে দুটা, এটা লৈ গ'ল আৰু এটা আছে লগত। এইটো এনেকুৱা টাইপৰ। আৰু এইটো চনা বেটাৰ কাৰণে, সেইটো চনাৰ হয়, হাত দীঘল, যিহেতু ঠাণ্ডাৰ দিন হয়। কিন্তু ইয়াত ঠাণ্ডা নহয়, আমি ফেন চলাইহে শুব লাগে। আমাৰ সেইফালেদি মই শুনিছোঁ মাহঁতে কৈছে ইমান ঠাণ্ডা ঠাণ্ডা লাগে, কিন্তু ইয়াততো ইমান ঠাণ্ডা হোৱাই নাই। ইমান গৰম দেখিছেনে এতিয়া? এইটোৰো চনাৰ হয়। আৰু এইটো এটা চনাৰে হয়। তাৰপিছত এইটো চনাৰ চুৱেটাৰ, হাইনিক হয়। আৰু এইটো এটা চনাৰ। আৰু এনেকুৱা সৰু সৰু পেণ্ট কিনিলোঁ, চনাৰ হয়। এইকেইটা সৰু সৰু পেণ্ট এই কাৰণে। মোৰ কাৰণে কিনিলোঁ এনেকুৱা নাইটি দুখন, কটনৰ হয়। এইখন আৰু এটা মানে মই ধুই দিলোঁ, ৰাতিপুৱা মই পিন্ধিছিলোঁ। তাৰপিছত আৰু এটা লবৰৰ এনেকুৱা পেণ্ট কিনিছোঁ ঘৰত নহয়, এনেই আৰু মাৰ্কেট চাৰ্কেট যাবলৈ পিন্ধিবলৈ। ইমানেই কাপোৰ। আৰু নতুন নতুন ভিডিঅ'ৰ সৈতে লগ পাই থাকিম। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই। এইফালে চাওকচোন, আমি কুলাৰ লগাই শুব লগা হৈছে, ইমানেই গৰম। কিন্তু অসমৰ ফালে ইমান ঠাণ্ডা, মায়েহঁতে কৈ আছে বোলে আমি কাপোৰ লৈ শুব লাগে, আমি পেলাই গৰমতে থাকিব পৰা নাই। কলকাতাত ইমান গৰম,
মাজতে দুদিনমান বৰষুণ দি থকাৰ কাৰণে অকণমান ভালে লাগিছিলে এতিয়া আকৌ গৰম আৰু আজি লৈ আহিছোঁ তেতিয়াহ'লে ভিডিঅ'বিলাক চাই থাকিব